নমস্কাৰ, মই ৰাহুল আৰু আপুনি চাই আছে আছাম ৰয়েল ফিল্মছ। আজি এটা নতুন ভিডিঅ'লৈ ইতিমধ্যে মই কৈছোঁৱে আমাৰ স্বাক্ষৰৰ এই বৰ্ষৰ 2023-ৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আজি কি দিব? আৰু এই অনুষ্ঠানটো আৰম্ভ কৰাৰ কাৰণে আমি একলগ হৈছিলোঁ 24 জুন তাৰিখে। আৰু ইতিমধ্যে বৰ্তমান ক্লাছ চলি আছে আৰু মই উপস্থিত আছোঁ ৰাণী হাইস্কুলত। আৰু এইবাৰৰ ভিডিঅ' এটাই বনাম বুলি ভাবিছোঁ, যিমানখিনি আছে। তাৰপাছত আমি ক্লাছ ষ্টাৰ্ট কৰিলোঁ 4 জুলাইৰ পৰা। 4 জুলাইৰ পৰা আমাৰ ইয়াতে ৰাণী হাইস্কুলত আমাৰ কোচিং ক্লাছ, যিটো ফ্ৰী কোচিং, সেইটো আৰম্ভ হ'ল। স্বাক্ষৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আজি প্ৰথম দিন। আজি আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ এই চলিত শিক্ষাবৰ্ষৰ বাবে। আমি স্বাক্ষৰে 2016 চনৰে পৰা বিনামূলীয়া পাঠদান কাৰ্যসূচী চলাই আহিছোঁ আৰু যোৱা বৰ্ষৰ পৰা আমি জুলাই মাহত গ্ৰীষ্ম বন্ধৰ কালছোৱাত নৱম আৰু দশম শ্ৰেণীৰ বাবে এই বিনামূলীয়া পাঠদান কাৰ্যসূচী আগবঢ়াইছোঁ। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে মই সমূহ ছাত্ৰ ছাত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যসূচীত অকল পাঠদানেই নকৰোঁ, তাৰ উপৰিও আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম। বিভিন্ন প্ৰতিযোগিতা হ'ব, সাংস্কৃতিক কাৰ্যসূচী কিছু হ'ব। তাৰ উপৰিও সামৰণি অনুষ্ঠানৰ সময়ছোৱাত আমি সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠান এটি আয়োজন কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, সেইসকল ছাত্ৰ ছাত্ৰীকো আমি সম্বৰ্ধনা প্ৰদানৰ ব্যৱস্থা কৰিম। আৰু ইয়াত তোমালোক বিভিন্ন বিদ্যালয়ৰ ল'ৰা ছোৱালী একগোট হৈছা, ৰাণী হাইস্কুল, বৰদানী হাইস্কুল আৰু অন্য বিদ্যালয়ৰ ল'ৰা ছোৱালী তোমালোক আহিছা। গতিকে তোমালোকক স্বাগতম জনাইছোঁ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীলৈ। এইদৰে আমাৰ চলি থাকিব এই কাৰ্যসূচী, তোমালোকে অংশগ্ৰহণ কৰি থাকিবা। আমাৰ কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়মসমূহৰ বিষয়ে তোমালোক অৱগত হ'বা। এই গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। তোমালোকে ইতিমধ্যে জানাই যে স্বাক্ষৰ পৰিয়ালে বিনামূলীয়াকৈ বছৰজোৰা বিনামূলীয়া পাঠদান আগবঢ়াই আহিছে দশম শ্ৰেণীৰ কাৰণে। আৰু আমি 2016 চনৰ পৰাই বিনামূলীয়াকৈ আমি পাঠদান কাৰ্যসূচী দশমমান শ্ৰেণীৰ কাৰণে আগবঢ়াই আহিছোঁ। কিন্তু এই যোৱা বছৰৰ পৰা আমি বিনামূলীয়া পাঠদান, এই গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানটো আমি ৰাণী স্কুলত গোটেই অঞ্চলৰ যিখিনি আমি নৱম আৰু দশম শ্ৰেণীৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে গোটেইখিনিকে সামৰি লৈ পেলাই আমি পাঠদান কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু যোৱা বছৰো আমি ল'ৰা ছোৱালীখিনিৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু এই পাঠদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ এই এমাহৰ ভিতৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লওঁ। বিশেষকৈ আমি ল'ৰা ছোৱালীখিনিৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি কিছুমান পৰিকল্পনা আগত ৰাখি পেলাই আমি কাম কৰি যাওঁ। আৰু তোমালোকৰো সহায় সহযোগিতা আমি যোৱা বুলি ক'ব পাইছোঁ। তোমালোকে ক্লাছ 9ত আছিলা, তোমালোকে আহিছিলা নে যোৱা বছৰ? আহিছিলা ন? গতিকে তোমালোকে নিশ্চয়কৈ জানাই এই বছৰো তোমালোকে যাতে যোৱা বছৰৰ দৰে এই বছৰো যাতে তোমালোকে আমাৰ নিয়মানুৱৰ্তিতাসমূহ পালন কৰি চলা। চিৰি আছে না চবে ইমান ধুনীয়াকৈ শুনি আছা, মোৰ বহুত ভাল লাগিছে। ভালকৈ শিকা, মই বেছি দীঘলীয়াকৈ নকওঁ, কথা নকওঁ, বাতৰি লগতে অনলাইনৰ কথা, এই কথা মই বেছিকৈ নকওঁ। ফ্ৰীলি ক্লাছ কৰা ধুনীয়াকৈ। টিচাৰখিনিয়ে যি শিকাব খুজিছে তোমালোকে তাতকৈ যাতে বেছি শিকি ল'ব পাৰে। তেওঁলোকে যিখিনি জানে তাতকৈ যাতে বেছি তেওঁলোকৰ পৰা উলিয়াই ল'ব পাৰে। ঠিক আছে, এতিয়া ক্লাছ আৰম্ভ হ'ব। আজি 2টা ক্লাছ হ'ব, 2টা পিৰিয়ড হ'ব। কাইলৈৰ পৰা 3টা পিৰিয়ড হ'ব। 10 বজাৰ পৰা আৰম্ভ হ'ব, কাইলৈ 10টা বজাৰ পৰা হ'ব। আজি অলপ দেৰি হ'ল আৰম্ভ কৰোঁতে। চ' তাৰ মাজতে ক্লাছ চলি আছে। আৰু 12 তাৰিখে আমাৰ কিছুমান অনুষ্ঠান পাতিলোঁ, থিতাতে লিখা কবিতা আৰু ৰচনাৰ পাণ্ডুলিপি ঘৰত লিখি অহা, সেনেকুৱা ধৰণৰ কম্পিটিশ্যন কিছুমান ইতিমধ্যে দিয়া হ'ল।
আপোনালোকে জমা লগাইছে কি 9 10 যিসকলে জমা দিয়া হ'ব ৰচনা ইতিমধ্যে বহুতে জমা দিছা কিন্তু তোমালোকে যিসকলে এতিয়াও জমা দিয়া নাই জমা দিবা আৰু 13 তাৰিখে আমি নিমন্ত্ৰণী কাম কৰিলোঁ ইফালে নিমন্ত্ৰণ জনাই আছোঁ আৰু বহুত বাকী আছে এতিয়া ষ্টাৰ্টিংহে হ'ল আৰু বহুখিনি নিমন্ত্ৰণ জনাব আছে আৰু এইবাৰ আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ চক্ৰ বিষয়া টিচি অফিচাৰ আমি এনেকুৱা ধৰণৰ কিছুমান মাতিছোঁ আৰু বিশিষ্ট ব্যক্তি আপোনালোকে ফাইনেল অনুষ্ঠানলৈ থাকিব তেতিয়া গম পাব আমি কাক কাক নিমন্ত্ৰণ কৰিছোঁ আৰু ঠিক এনেদৰে আমি এই বৰ্ষও বিভিন্ন কাৰ্যসূচীৰ সৈতে আমাৰ স্বাক্ষৰ পৰিয়ালে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীটি চলাই আছোঁ আৰু আহি আছে আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ ভিডিঅ'টি আৰু আপোনালোকে চাই থাকিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আহি আছোঁ স্বাক্ষৰৰ সম্বৰ্ধনাৰ ভিডিঅ'লৈ তেতিয়ালৈ চাই থাকিব আছাম ৰয়েল ফিল্মছ ধন্যবাদ জয় আই অসম